কি আপুনি ফ্ৰীতে পাইছে ফ্ৰীতে ফ্ৰীতে বাচ্চা আপোনাৰ বয়স হৈছে না এনাৰ্জি আয়ু ৱেষ্ট কৰিব নালাগে হয়নে নহয় ওয়েলকাম টু আমাৰ ব্লগছ আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলো আজি আহিছো ৰাতি আছে মানে বগাই মানে বকত গৈ আছো এতিয়া আমি তাতে বিশেষ আকৰ্ষণ আছে কি দিছে ঠাণ্ডা লাগছে এই নদীত জাপ দি এতিয়া দলং আছে ডাইৰেক্ট জাপ দি ডাইৰেক্ট গৰম উঠি যাব তো আছে শংকুৰাজ আমাৰ গায়ক আৰু আছে জালা খাই 10টা জালা খাই 3 দিনক লগি নদীত ডুবে আছিল আৰু আজি ক'ব লাগছে এতে নদীত ডুবে বনো খাই মুই আজি জাপ দি পাৰ যদি এতিয়া 500 দিম ডাইৰেক্ট তো আছে আমাৰ আৰু কাই আছে আও হৰি আও ৰাম এই বিৰাট হৈছে কৈছি এ মন্দিৰ ফেলে আছো আও হৰি আও ৰাম এতিয়া কৈ দিছো দিয়া কাইব আজি শংকুৰাজ কৰ আহিব আৰু কে বেহৰবাৰীত পোষ্টৰ মেইন মানুহ কে কে ছাৰ ডাইৰেক্ট মাতি আও হৰি আও ৰাম পাঠক তোমাৰ দিয়া এ মজা বাকি আমাৰ মামা কোন মামা আমাৰ সন্তোষ মামা সন্তোষ কোৱা তাতে যাই লগ পাইছো এই ৰাতিনো কি দেখাম তাতে বকত যাই লওঁ তাতে লগ পাইছো আৰু তাত চবখিনি দেখাম বলক তো আমি বকো আহি পালো বকো আহি মানে আমাৰ গাড়ীখন যিখন আমাৰ মানে চাইকেল কেইখন আমাৰ ঋতুল ভাইৰ ঘৰত থলোঁ তো যাই থাকোঁ আমি এইবাৰ অনুষ্ঠানলৈকে তাতে গৈ ডাইৰেক্ট দেখি আছো মানে গায়ক চায়ক ডাইৰেক্ট দেখাম আৰু ইমান দেখা নাথাকো ডাইৰেক্ট গায়ক চায়ক দেখি দিম বলক আমাৰ লগত বাকী আজি জুবিন দা আহিলৈ গাইছ জুবিন কথা কোৱা নাই জুবিন দাৰ কাৰণে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা মানে জুবিন দা অহাৰ কথা আছিল তাৰপিছত জুবিন দাৰ মাজতে সেই কিবা বেমাৰ হ'ল চবে গমে পাই তাৰপিছত কেঞ্চেল হৈ গৈছে সেই মাতছে আও হৰি আও ৰাম দে আর না কি গাইছ একদম দে যাই থাকো গাইছ সেই গাইছ মানে কি হৈছে মানে এথানে আমাৰ দাসনা পুৰা দাউৰি আহিল কাৰণ বোলে কে মোহন বোলে উঠছে ষ্টেজত ময়ো বোলো ভাত খাই আছো পেটলা পটলা মানে মই দাৰবা নোৰ আধা ৰাস্তা দেৰি আহিছে মেডিকেল খাটাৰ আগত মাথা মুণ্ডা কাম কৰা পাদা পকা কি যে পাগল এই কি নৃত্য এইটো হয় কি নৃত্য ইনকে হাত দিমান যদি কৈ দি নাজানো বেজিতে কাৰণে নাজানো ঠিক আছে তো গাইছ মানে এটা কথা হ'ল মানে কেকেদা বোলে নাহে কেকেদা জুবিন দাৰ লগত লণ্ডনত সেই চিকাৰৰ শ্বুটিং কৰি আছে চ' কেকেদা বোলে আহিব নোৱাৰে এতিয়া বসুমতাৰী আহিছে বসুমতাৰী দে আমাৰ বেহৰবাৰী পোষ্টৰ তো উপায় নাই আৰু কেকেদাক চাম বুলি আহিছিলোঁ তো বসুমতাৰী তাকে চাব লাগিব দিয়ক আৰু তো আপোনালোকে চাওকচোন অলপমান দেখাই আছোঁ ৰ'ব আপোনাক গোটেই থানাখনত মই বিচাৰি আছিলো গম পাইছেনে কোনটো থানা হেতু কেছ ধুনীয়া ধুনীয়া ছোৱালী বোৱাৰী দেখিছেতো মানুহ আহি ইয়াত হাজিৰ এই দেখাই নাপায় ইফালে আন্ধা কি দেখাই নাপায় ছোৱালীয়ে দেখা নাপায় আপুনি ছোৱালী চাবলৈ আহিছে ইয়াত ছোৱালী মানে তই এইটো কৈছিলি লোকেল তই ইয়াৰে লোকেল যদি মই ইয়াৰে লোকেল আৰু মই আপোনাৰ কাৰণে ছোৱালী ঠিক কৰি থৈছো আচ্ছা এটা ছোৱালীটো আনচোন তই তাড়াতাড়ি টাইম নষ্ট নকৰ মই ছোৱালী আনিব গৈ আছো আপুনি ইয়াতে ৰেডি হওক এই কইনা আহিছে উৰুলি দিয়ক সবে উৰুলি দিয়ক উৰুলি এইফালে মোক কচোন মইনা এইফালে মোক চাই এছ গালত মাংসয়ে নাই দেখোন হা দিয়ক বস্তু দা এই ৰচোন মাত তোৰ বিয়া হৈছে না হোৱা নাই বিয়া হৈছে মোৰ বিয়া হৈছে গিৰিয়েকটো কি কৰে দুটা ল'ৰা ছোৱালী জন্ম গিৰিয়েকটো কি কৰে মদ খাই থাকে সি ৰাতিপুৱাও খায় বাৰ বেৰে গধূলাক লাগি মদ খাই মোক মাৰি থাকে বাচ্চা আছে নেকি ছোৱালী জন্ম দি সি পলাইছে দুটা ছোৱালী জন্ম দিয়াৰ পিছত পলাইছে এই বাচ্চা থকা মাইকীটো কিয় আনছা তই আৰে বাচ্চা থাকিলে কি হ'ল গিৰিয়েকটো পলাই গ'ল না মদ খাই পলাই গ'ল বাচ্চা দুটা কি হ'ব বাচ্চা আছে আপোনাৰ কাৰণে কামটো সুবিধা কৰি দিছো কি আপুনি ফ্ৰীতে পাইছে ফ্ৰীতে বাচ্চা আপোনাৰ বয়স হৈছে না এনাৰ্জি আয়ু ৱেষ্ট কৰিব নালাগে হয়নে নহয় তাৰ মানে এইটো ফ্ৰী পাৱা বুলি কয় আপুনি নিজৰ বয়সটো চাইছে বয়স উকলিলে বুঢ়া জিন্স পিন্ধি আহিলে নহয় বুঢ়াটো এইটো তো এতিয়া বসুমতাৰী দা নামি গ'ল বসুমতাৰী ছাৰ আমাৰ তো এইবাৰ শংকুৰাজ গায়ক আছে আপোনালোকে চাওকচোন অলপ
উন্মনা এই লগত বহুত দুখ লাগছে গাইছ মোৰ মানে কি জানা না কেক চাব আহিছিলোঁ মানে কেক দেখা নাপায় কাক যে দেখালা ধেই ঐ কাকা কি কবি ঐ বাদ দি কেমেৰা ঘূৰাও শেষ কৰি দি ব্লগ চক বাদ দি এইবোৰ নকৰিবা আৰু হাতী বিয়া কৰি দিলি গম পাবি দে ৰাতি দি দে মানে কি হ'ল মানে আমাক শংকুৰাজক দেখা পাই আমাৰ জুবিন দাৰ জজ উঠি গৈছে তাৰ এক্সপিৰিয়েঞ্চ চাই উঠা নাই আমাৰ নিজে উঠাইছোঁ আমি তো ব্লগটো আজি এইখিনি আছিল আমি এমেন কৰি নাথাকোঁ আৰু আমাৰ মন চন বেয়া আজি হয় চাই ভাল পালে লাইক কমেণ্ট কৰক আজিলৈ বাই বাই চুম্মা এই বন্ধ কৰ না